যদি মই আপোনালোকক কওঁ যে আপুনি ইণ্টাৰনেটৰ 10% এতিয়ালৈ ব্যৱহাৰ কৰা নাই, আপুনি নিশ্চয় মোৰ ওপৰত হাঁহিব। কাৰণ ইণ্টাৰনেটত আপুনি যি মন যায় তাকেই চাব পাৰে, তাকেই চাৰ্চ কৰিব পাৰে। কিন্তু ৰ'ব, আন বস্তুৰ নিচিনাকৈ আপুনি জানেনে ইণ্টাৰনেটৰো কিছুমান টাইপ আছে? আপোনাক মই কৈ দিওঁ যে ইণ্টাৰনেটক 3টা ভাগত ভগাই ৰখা হৈছে। সেইটো হৈছে ছাৰ্ফেচ ৱেব, ডিপ ৱেব আৰু ডাৰ্ক ৱেব। গতিকে আহক আজি ইণ্টাৰনেটৰ বিষয়ে অতিকৈ সহজ ভাষাত কিছু কথা পাতোঁ আৰু লগতে মই ক'ম যে কিয় মই আপোনাক ইণ্টাৰনেটৰ 10% এতিয়ালৈ ব্যৱহাৰ নকৰা বুলি কৈছোঁ। গতিকে আপুনি গম পালে যে ইণ্টাৰনেটক 3টা ভাগত ভগাই ৰখা হৈছে। এতিয়া এই 3টা ভাগৰ ভিতৰত আমি কোনটো ইউজ কৰোঁ? আপুনি বা মই ইয়াৰে ভিতৰত কেৱল ছাৰ্ফেচ ৱেবটোহে ব্যৱহাৰ কৰোঁ। অৰ্থাৎ আপুনি গুগলত যি চাৰ্চ কৰে, যি ডাউনলোড কৰে, যি আপলোড কৰে বা নানান ধৰণৰ যিবোৰ ৱেবছাইট আপুনি নেটত চাৰ্চ কৰে, সেই সকলো ছাৰ্ফেচ ৱেবৰ ভিতৰত পৰে। আপুনি জানিবলৈ পাই আচৰিত হ'ব যে গোটেই ইণ্টাৰনেটৰ ভিতৰত আমি যি চাৰ্চ কৰোঁ সেইটো অকল 4%হে হয়। অৰ্থাৎ ইণ্টাৰনেটৰ এই টাইপকেইটাৰ ভিতৰত ছাৰ্ফেচ ৱেব কেৱল 4%হে হয়, যিটো আমি দিনে ৰাতি ব্যৱহাৰ কৰি আছোঁ। এতিয়া গম পালেনে কিয় মই আপোনাক কৈছিলোঁ যে আমি সকলোৱে ইণ্টাৰনেটৰ 10% এতিয়ালৈকে ব্যৱহাৰ কৰা নাই। এতিয়া জানো আহক ইণ্টাৰনেটৰ দ্বিতীয়টো ভাগৰ কথা, অৰ্থাৎ ডিপ ৱেবৰ কথা। ডিপ ৱেব হৈছে ইণ্টাৰনেটত যিবোৰ বস্তু হিডেন থাকে, অৰ্থাৎ আপুনি গুগলত চাৰ্চ কৰি যিটো বস্তু দেখে তাৰ বিপৰীতেও কিছুমান বস্তু ইণ্টাৰনেটত হিডেন থাকে, যিটো নৰ্মেল গুগল চাৰ্চৰ জৰিয়তে আমি এইবোৰ বিচাৰি নাপাওঁ। ধৰি লওক মোৰ এটা ৱেবছাইট আছে, য'ত মই নানান ধৰণৰ বস্তু আপলোড কৰি থাকোঁ। এতিয়া সেই ৱেবছাইটটোৰ কিছুমান পেজ মই সকলোৱে চাব পৰাকৈ অ'পেন কৰি ৰাখিম, যাতে সকলোৰে সুবিধাৰ কাৰণে সেই পেজবোৰ সিহঁতে চাব পাৰে। কিন্তু মোৰ সেই ৱেবছাইটটোত কিছুমান এনেকুৱা পেজো থাকিব, যিবিলাক মানুহে নৰ্মেল গুগল চাৰ্চত বিচাৰি নাপাব। আৰু সেইবোৰ চাবলৈ হ'লে কিছুমান ID বা পাছৱৰ্ড আপুনি দিব লাগিব, যিটো অকল মইহে জানো। অৰ্থাৎ যিবোৰ বস্তু অ'পেন হৈ আছে, মানে ছাৰ্ফেচ ৱেবত আছে, সেইবোৰ আপুনি চাব পাৰিব। কিন্তু যিখিনি বস্তু মই লুকাই ৰাখিছোঁ বা সেইখিনি আপুনি চাবলৈ হ'লে ID বা পাছৱৰ্ড দিব লাগিব, সেইখিনি বস্তু আপুনি দেখা নাপায়। সেইটোৱে হৈছে ডিপ ৱেব। এবাৰ ভাবি চাওকচোন, ফেচবুক, গুগল বা বেংক বা পুলিচৰ বা গভৰ্ণমেণ্ট পলিচিৰ যিকোনো ৱেবছাইটবোৰৰ সকলো পেজে যদি গুগলত অ'পেন থাকিল হয়, অৰ্থাৎ সেইবোৰ মানুহে চাই যদি নিজৰ মতে সেইবোৰ চেঞ্জ কৰিব পাৰিলে হয়, তেতিয়াহ'লে কেনেকুৱা এটা অৱস্থাৰ সৃষ্টি হ'ল হয়। গতিকে ইণ্টাৰনেটত ছাৰ্ফেচ ৱেবৰ বিপৰীতে এটা ডিপ ৱেব আছে, যিটো ডিপ ৱেব বহুত বেছি ছিকিউৰ হয় আৰু সকলো মানুহৰ কাৰণে সেইটো নহয়। ইণ্টাৰনেটৰ তৃতীয় ভাগটো হৈছে ডাৰ্ক ৱেব। ডাৰ্ক ৱেব ইণ্টাৰনেটৰ আটাইতকৈ ছিক্ৰেট বা আপুনি ক'ব পাৰে অতিকৈ ৰহস্যজনক পাৰ্ট। কিছু ক্ষেত্ৰত ডাৰ্ক ৱেব চাৰ্চ কৰাটো ইলিগেলো হয়। পোনপ্ৰথমে মই কৈ দিওঁ যে ডাৰ্ক ৱেব ইণ্টাৰনেটত যিমানবোৰ ইলিগেল কাম আছে সেই সকলোবোৰ দেখিবলৈ পোৱা যায়। তাত হিউমেন ট্ৰাফিকিং কৰা হয়, বিভিন্ন ধৰণৰ ড্ৰাগছ বেচা কিনা কৰা হয়, তাত মানুহক লাইভ টৰ্চাৰ কৰি দেখুওৱা হয়, অৰ্থাৎ টকাৰ কাৰণে মানুহৰ তাত বডি পাৰ্টছ বেচা কিনা কৰা হয়। অৰ্থাৎ আপুনি বা মই যিমানখিনি ইলিগেল কামৰ কথা ভাবিব পাৰোঁ, তাতকৈ অধিক ইলিগেল কাম তাত কৰা হয়। এতিয়া ডাৰ্ক ৱেবৰ কোনো ধৰণৰ বস্তু আপুনি গুগল চাৰ্চৰ দ্বাৰা বিচাৰি নাপায়, কাৰণ ডাৰ্ক ৱেবৰ সকলোবোৰ বস্তু অতিকৈ ছিক্ৰেট হয়। কোনে আপলোড কৰিছে, কোনে সেইবোৰ চাই আছে, সেই কোনো ধৰণৰ বস্তু আপোনাৰ গম পোৱা নাযায়। এতিয়া ডাৰ্ক ৱেব যদি চাৰ্চ কৰিব লাগে, তেতিয়াহ'লে আপুনি নৰ্মেল ক্ৰোম ব্ৰাউজাৰ বা অপেৰা মিনি বা UC ব্ৰাউজাৰত আপুনি সেইবোৰ চাৰ্চ কৰিব নোৱাৰে। তাৰ কাৰণে আপোনাক লাগিব এটা ব্ৰাউজাৰ যাৰ নাম হৈছে tor। যদি আপুনি গুগলত কিবা এটা ৱেবছাইট খোলে, তেতিয়াহ'লে ৱেবছাইটটো কেনেকুৱা ধৰণৰ হয়? এনেকুৱা ধৰণৰ। কিন্তু ডাৰ্ক ৱেবৰ ৱেবছাইটবোৰ এনেকুৱা ধৰণৰহে হয়, কাৰণ ডাৰ্ক ৱেব অকল tor ব্ৰাউজাৰতহে খোল খায়। গতিকে আপোনালোকে আজি গম পালে যে ইণ্টাৰনেটৰ টাইপকেইটা কি হয়। ছাৰ্ফেচ ৱেব, ডিপ ৱেব আৰু ডাৰ্ক ৱেব কি হয়। ইয়াৰে ছাৰ্ফেচ ৱেব সকলোৱে চাব পাৰে আৰু সেইটো সকলোৰে কাৰণে অ'পেন হৈ থাকে। আপুনি গুগলত নৰ্মেলি যি চাৰ্চ কৰে সেই সকলোবোৰ ছাৰ্ফেচ ৱেবৰ ভিতৰত পৰে। ডিপ ৱেব সম্পূৰ্ণৰূপে লিগেল হয়, কিন্তু সেইবোৰ সকলোৰে কাৰণে নহয়। কোম্পানী বা গভৰ্ণমেণ্ট পলিচি বা বেংক বা যিমান ৱেবছাইট আছে সকলোৰে কিছুমান হিডেন পেজ থাকে, যিবোৰ আপুনি নৰ্মেল গুগল চাৰ্চত বিচাৰি নাপায়। আৰু তৃতীয়তে হৈছে ডাৰ্ক ৱেব। ডাৰ্ক ৱেব বহুত ক্ষেত্ৰত ইলিগেলো হয় আৰু ই আপোনাৰ কাৰণে যথেষ্ট হানিকাৰক হ'ব পাৰে। গতিকে
আপুনি এই ভিডিঅ'টো অকল নলেজ পাৰপছৰ কাৰণে লওক। আপুনি নিজে ডাৰ্ক ৱেবত গৈ চাৰ্চ কৰাৰ কোনো প্ৰয়োজন নাই। জাষ্ট আপুনি জনাটো দৰকাৰ যে ইণ্টাৰনেটত ভাগকেইটা কি কি বা ইয়াত কি কি কাম হয়। আৰু আমি এই ভিডিঅ'টোৰ যোগেদি আপোনাক ডাৰ্ক ৱেব চাৰ্চ কৰাটো কেতিয়াও ছাজেষ্ট নকৰোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰক, শ্বেয়াৰ কৰক আৰু আমাৰ চেনেল টেক ফান ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি আমাক ছাপোৰ্ট কৰক।